আৰু এতিয়া নতুনকৈ যেতিয়া টেট পাতিব বুলি ক'লে তেতিয়া LPME টেট উত্তীৰ্ণৰ চিন্তা বাঢ়ি গ'ল আমাৰ চাকৰিবিলাক নহ'ব নেকি চৰকাৰে পাতিব টেট ইতিমধ্যে সিদ্ধান্ত হৈছে শিক্ষামন্ত্ৰীয়ে এই কথা ঘোষণা কৰিছে এতিয়া চৰকাৰে টেট পাতিব বুলি শুনাৰ লগে লগে চৰকাৰৰ সিদ্ধান্তত হাহাকাৰ টেট উত্তীৰ্ণৰ বিশেষকৈ LPME টেট উত্তীৰ্ণ এতিয়া চিন্তাত পৰিছে টেট পৰীক্ষাৰ আয়োজনৰ বিৰোধী নহয় টেট উত্তীৰ্ণ ৰৈ যোৱা টেট উত্তীৰ্ণক চাকৰি নিদিয়াকৈ নতুন টেট পৰীক্ষা কিয় এই প্ৰশ্নহে LPME টেট উত্তীৰ্ণৰ চৰকাৰৰ দৃষ্টি গোচৰ কৰাবলৈ এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে LPME টেট উত্তীৰ্ণই এক বৃহৎ ডাঙৰ সমস্যা গ্ৰেছ নন গ্ৰেছ টেটসকলৰ হাইস্কুলত ইতিমধ্যে যুদ্ধখন দেখিছে তেওঁলোকৰ কি অৱস্থা হৈছে গ্ৰেছ নন গ্ৰেছত যুদ্ধ লাগি থাকোঁতে তেওঁলোকৰ চাকৰি কিন্তু এতিয়ালৈকে হোৱা নাই এই যুদ্ধ আপোনালোকৰ মনত আছে কেনেকৈ শিক্ষকসকল শ্ৰেণীকোঠা এৰি ইয়ালৈ দৌৰি আহিছিল কিবা এটা হওক বুলি নহ'ল এতিয়ালৈকে হোৱা নাই গ্ৰেছ নন গ্ৰেছ দুভাগ হ'ল দুভাগৰ লগত আৰু 4 ভাগমান যোগ হ'ল কিন্তু তেওঁলোকৰ সমস্যা এতিয়ালৈকে আঁতৰ নহ'ল চৰকাৰে কয় হৈ যাব বুলি তেওঁলোকে সন্তোষ লভে আৰু এতিয়া নতুনকৈ যেতিয়া টেট পাতিব বুলি ক'লে তেতিয়া LPME টেট উত্তীৰ্ণৰ চিন্তা বাঢ়ি গ'ল আমাৰ চাকৰিবিলাক নহ'ব নেকি এটা সময়তো তেওঁলোককো কৈছিল তেওঁলোকৰ চাকৰিবিলাক হ'ব যেনেকৈ আজি হাইস্কুল পৰ্যায়ৰ টেট উত্তীৰ্ণ গ্ৰেছ আৰু নন গ্ৰেছ দুই পক্ষৰ চাকৰি হ'ব বুলি চৰকাৰে কৈ থৈছে শেহতীয়াকৈ কৈছে আৰু তেওঁলোক শান্তিত আছে এই মুহূৰ্তত চৰকাৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে কৈছে হৈ যাব এনেকৈ হৈ যাব বুলি এটা সময়ত LP আৰু ME টেট উত্তীৰ্ণসকলকো কৈছিল কিন্তু যেতিয়াই শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে চৰকাৰে আকৌ পাতিব টেট হাহাকাৰ লাগিল এইসকল টেট উত্তীৰ্ণৰ LP আৰু ME যিসকল টেট উত্তীৰ্ণ তেওঁলোকৰ নিযুক্তি নোহোৱাকৈ আকৌ টেট পাতিব টেট মানে এইটো চাকৰি নহয় ইও সঁচা কথা টেট মানে এইটো চাকৰি নহয় টেট পাছ কৰিলে যে তুমি চাকৰি পাবা তেনেকুৱা কথা চৰকাৰে কেতিয়াও কোৱা নাই সেইবাবে LPME টেট উত্তীৰ্ণই কৈছে টেট পৰীক্ষা পতাত আমাৰ আপত্তি নাই কিন্তু আমাৰ নিযুক্তি হ'ব লাগিব প্ৰিয় দৰ্শক LPME টেট উত্তীৰ্ণ এইসকলক গ্ৰেছ নন গ্ৰেছ হাইস্কুলৰ টেট উত্তীৰ্ণ এইসকলক এটা সময়ত এইখন চৰকাৰে নিৰ্বাচনত অংশগ্ৰহণ কৰাইছিল ভোট বিচাৰি চাৰিওফালে দৌৰি ফুৰিছিল হাজাৰ হাজাৰ শিক্ষক কাৰণ তেওঁলোকৰ চাকৰি হ'ব চাকৰি বিজেপি চৰকাৰে দিব বিজেপি চৰকাৰে দিব যেতিয়া বিজেপি চৰকাৰক আনিবলৈ তেওঁলোকে হাড়ে হিমজুৱে চেষ্টা কৰিছিল কিন্তু তেনে